নমস্কাৰ বহুত দিন পিছত আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছোঁ ভিডিঅ'টো হৈছে সেন্সাছৰ আপুনি গম পাইছে চাগে হাউস হোল্ড সেন্সাছ আপুনি নিজে কৰিব লাগিব যদি আপুনি ঘৰৰ এজন মুৰব্বী তেতিয়া আপুনি কেনেকৈ কৰিব এই ভিডিঅ'টোত মই সম্পূৰ্ণ আপোনালোকক দেখুৱাইছোঁ আপুনি অসমীয়াতে গোটেইখিনি প্ৰশ্নৰ উত্তৰ দিব পাৰিব আৰু আপোনাৰ যিটো এসি আইডি জেনাৰেট কৰিব পাৰিব ঠিক আছে তো ভিডিঅ'টোৰ তলত মই এটা লিংক দিছোঁ যেতিয়া আপোনালোকে সেই লিংকত ক্লিক কৰিব আপুনি এইটো সাইটত আহি যাব পোনপ্ৰথমে আপুনি ইয়াৰ পৰা নিজৰ ষ্টেটটো সিলেক্ট কৰিব লাগিব আপুনি যিটো ষ্টেটতে বাস কৰে আমাৰ যেহেতু অসম আমি ইয়াৰ পৰা আসাম সিলেক্ট কৰিম তাৰ পিছত এনেকুৱা এটা পপআপ আহিব ইয়াতে আপুনি পঢ়ি ল'ব আপোনাক কি কৈছে মানে এইটো কাম কৰোতে আপোনাক 15-20 মিনিট সময় লাগিব গতিকে আপুনি ভালকে 15-20 মিনিট সময় উলিয়াই লহে এই কামটো কৰিব যাতে আপোনাৰ কোনো ধৰণৰ ভুল নহয় ঠিক আছে গতিকে পপআপটো জাস্ট আপুনি ওকে কৰি দিব ওকে কৰাৰ পিছত এতিয়া য'ত নেম অফ দা হেড অফ দা হাউসহোল্ড ইয়াতে পৰিয়ালৰ মুৰব্বীজনৰ নামটো দিব যদি মতা হয় মতা মানুহজনৰ নাম দিব যদি মাইকী মানুহ হয় মহিলা গৰাকীৰ নাম দিব ঠিক আছে তাৰ পিছত ইমেইল অপচনেল আছে কিন্তু ইয়াতে আপোনালোকে আপোনাৰ ইমেইল আইডিটো দি দিব তাৰ পিছত মোবাইল নাম্বাৰত আপুনি আপোনাৰ মোবাইল নাম্বাৰটো লিখি দিব তাৰ পিছত ইয়াতে যি ক্যাপচা দেখা পাইছে সেই ক্যাপচাটো ইয়াতে ফিল কৰি দিব তাৰ পিছত ইয়াতে গেট ওটিপি অপচনত ক্লিক কৰি দিব গেট ওটিপি অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত 6টা ডিজিটৰ এটা ওটিপি আহিব সেই ওটিপিটো আপুনি জাস্ট ইয়াতে এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত ইয়াতে আপুনি ইয়াৰ পৰা নিজৰ ল্যাঙ্গুৱেজটো সিলেক্ট কৰিব পাৰে মানে যদি আপুনি এটো ইংলিশত ফিল আপ কৰিব বিচাৰে তেতিয়া ইংলিশ ৰাখিব যদি অসমীয়াত ফিল আপ কৰিব বিচাৰে তেতিয়া আপুনি আসামিজ ৰাখিব ঠিক আছে মানে আপোনাৰ যিটো ভাষাত আপোনাৰ সুবিধা হয় হেতু ভাষা ইয়াৰ পৰা সিলেক্ট কৰি লব কিন্তু এটা কথা মনত থব ইয়াতে এবাৰ ভাষাত আপুনি সিলেক্ট কৰাৰ পিছত আপুনি তাক আকৌ চেঞ্জ কৰিব নোৱাৰিব ঠিক আছে গতিকে ইয়াৰ পৰা ভাষাটো সিলেক্ট কৰিব আৰু ইয়াতে যি ক্যাপচা দেখা পাইছে সেই ক্যাপচাটো আকৌ ইয়াতে ফিল কৰিব ক্যাপচাটো ফিল কৰাৰ পিছত এতিয়া আপুনি ভেৰিফাই ওটিপি অপচনত ক্লিক কৰি দিব ভেৰিফাই ওটিপি অপচনত ক্লিক কৰাৰ পিছত ইয়াতে এটা পপআপ আহিব ইয়াতে কেটামান বিশেষ গুৰুত্বপূৰ্ণ কথা লিখি থোৱা আছে গতিকে আপুনি ভালকে এই গুটেইখিনি কথা পঢ়ি লব মই যেহেতু এটো পঢ়িছো হেতু কাৰণে এটো মই স্কিপ কৰিম গতিকে আপোনালোকে ভালকে পঢ়ি লব তাৰ পিছতহে এটো ওকে অপচনত বা ঠিক আছে অপচনত ক্লিক কৰিব এতিয়া আপুনি ইয়াৰ পৰা আপোনাৰ যি জিলা হয় সেই জিলাটো সিলেক্ট কৰিব তাৰ পিছত পিন কোড অপচনত আপোনাৰ এৰিয়াৰ পিন কোডটো লিখি দিব এতিয়া আপুনি ইয়াতে নিজৰ গাঁওখনৰ নাম দিব আৰু সাৰ্চ কৰিব যদি গাঁওখন ইয়াত উলাই যায় তেতিয়া আপোনাৰ গাঁওখন সিলেক্ট কৰি ল'ব তাৰ পিছতহে আপুনি ইয়াতে একসেপ্ট কৰিব মোৰ ক্ষেত্ৰত মই মোৰ দোকানখনৰ লোকেশনটো গুগল মেপত দি থৈছো হেতু কাৰণে মই ইয়াতে মোৰ দোকানখনৰ নাম সাৰ্চ কৰিলে মোৰ ঘৰখন সিলেক্ট হৈ যাব হেতু কাৰণে মই ইয়াতে মোৰ দোকানখনৰ নাম সাৰ্চ কৰিছো কিন্তু আপোনালোকে আপোনাৰ গাঁওখনৰ নাম ইয়াতে লিখিব আৰু সাৰ্চ কৰিব তাৰ পিছত ইয়াতে নিজৰ ঘৰটো বিচাৰি নিজৰ লোকেশনটো সিলেক্ট কৰি একসেপ্ট কৰি দিব যদি গুগল মেপত দেখা এই ৰঙা মাৰ্কাৰটো আপোনাৰ যেটো ঘৰৰ লোকেশন তাত নাই আপুনি এনেকে টানি নি এই নিজৰ ঘৰৰ লোকেশনত হেতু বহুৱাই দিব তাৰ পিছত ইয়াতে আপোনাৰ লোকেশনৰ যেটো ল্যাটিটিউড লংটিটিউড হেতু ইয়াতে আহি যাব এতিয়া আপুনি ইয়াতে এটো একসেপ্ট কৰিব আৰু আগলৈ আগবাঢ়িব কিন্তু আগলৈ আগবঢ়া আগতে আপুনি ভালদৰে চাই লব যে আপোনাৰ ইয়াত এটো ভালকে বহিছে না নাই আপোনাৰ যেটো লোকেশন তাত ভালকে বহিছে না নাই আপুনি চাই লব তাৰ পিছতহে আপুনি আগবাঢ়িব ইয়াতে লোকেশনটো সঠিকভাৱে অহাৰ পিছত এতিয়া আপুনি কনফাৰ্ম লোকেশন অপচনত ক্লিক কৰি দিব তাৰ পিছত আপুনি ইয়াতে সেভ এণ্ড নেক্সট অপচনত ক্লিক কৰি দিব সেভ এণ্ড নেক্সট অপচনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনাক এটা পপআপ আহিব ইয়াতে আপুনি চাই লব যে আপুনি যি ফিল আপ কৰিছে এই গুটেখিনি শুদ্ধ আছে নে নাই যদি শুদ্ধ আছে তেতিয়া আপুনি ইয়েছত ক্লিক কৰিব যদি শুদ্ধ নাই তেতিয়া নো অপচনত ক্লিক কৰিব এতিয়া আপুনি ইয়াতে কেটামান প্ৰশ্ন পাব সেই প্ৰশ্নৰ উত্তৰখিনি মানে বিকল্পভাৱে আছে আপুনি তাৰ পৰা সিলেক্ট কৰি দিলে হ'ল ভালকে পঢ়িব তাৰ পিছত আপোনাৰ যি এনসাৰ হয় হেতু সিলেক্ট কৰি ইয়াতে দিব লাগিব ইয়াতে আপোনাৰ প্ৰথম প্ৰশ্নটো সোধা হৈছে আপোনাৰ যি ঘৰ সেই ঘৰটোৰ ফাউন্ডেশনটো কেনেকুৱা মানে তাত আপুনি মাটি দি বনাইছে নে কাঠ বাহেৰে বনাইছে নে ইটা দি বনাইছে নে শিলেৰে বনাইছে নে সিমেন্টেৰে বনাইছে মানে কিহেৰে আপুনি আপোনাৰ ঘৰৰ ফাউন্ডেশনটো বনাইছে ঠিক আছে আপুনি এফালে চক এফালে গুটে বিকল্প আছে অপচনেল আপোনাৰ জিটো হয় ইয়াৰ পৰা আপুনি হেতুকে সিলেক্ট কৰি দিব যদি আপোনাৰ ঘৰৰ ফাউন্ডেশনটো মাটি আছে তেতিয়া আপুনি মাটি সিলেক্ট কৰিব যদি
শিল আছে শিল সিলেক্ট কৰিব যদি সিমেন্ট আছে সিমেন্ট সিলেক্ট কৰিব যদি ইটা আছে ইটা সিলেক্ট কৰিব তাৰ পিছৰ প্ৰশ্নটো আপোনাক সুধিছে যে আপোনাৰ যি ঘৰ আছে সেই ঘৰৰ বেৰটো আপোনাৰ কিহেৰে তৈয়াৰী মানে বাঁহ বেতেৰে তৈয়াৰী নে প্লাষ্টিক পলিথিনেৰে তৈয়াৰী নে কাঠেৰে তৈয়াৰী নে কিহেৰে তৈয়াৰী আপোনাৰ যি হয় আপুনি সেইটো ইয়াৰ পৰা সিলেক্ট কৰি দি দিব তাৰ পিছৰ প্ৰশ্নটোৱে সুধিছে আপোনাৰ যি ঘৰ সেই ঘৰৰ ছালখন কিহেৰে তৈয়াৰী যদি খেৰে তৈয়াৰী খেৰ দিব প্লাষ্টিকে তৈয়াৰী যদি প্লাষ্টিক দিব মানে যি হয় আপুনি সেইটো ইয়াৰ পৰা সিলেক্ট কৰি দি দিব তাৰ পিছৰ প্ৰশ্নটোৱে সুধিছে আপোনাৰ ঘৰৰ অৱস্থাটো কেনেকুৱা এতিয়া আপুনি ইয়াতে যি তিনটা অপচন দেখা পাইছে ইয়াৰ ভিতৰত কোনটো হয় আপুনি চাই ল'ব আৰু ইয়াৰ পৰা সিলেক্ট কৰি দি দিব মই ইয়াতে 2 নম্বৰটো সিলেক্ট কৰিছো তাৰ পিছত ইয়াতে তলত আহি সেভ এণ্ড নেক্সট অপচনত ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত ইয়েছ নো দুটা অপচন আহিব যদি শুদ্ধ থাকে তেতিয়া আপুনি ইয়েছত ক্লিক কৰি আগবাঢ়ি যাব এতিয়া ইয়াতে আপোনাক সুধিছে আপোনাৰ পৰিয়ালৰ মুঠ সদস্যৰ সংখ্যা কিমান তাৰ পিছত ইয়াতে পৰিয়ালৰ যি মুৰব্বীৰ নাম এটো অটোমেটিক্যালি আহি যাব আৰু ইয়াতে যদি আপুনি ভাষা সিলেক্ট কৰিছিলে সেইটো ভাষাতে সেই নামটো আকৌ ইয়াতে লিখিব লাগিব যদি আপুনি ইংলিশ সিলেক্ট কৰিছিলে তেতিয়া লিখিব নালাগে যদি ইংলিশৰ বাদে যদি আপুনি বেলেগ ভাষা কিবা সিলেক্ট কৰিছিলে তেতিয়া আপুনি সেই ভাষাতে ইয়াতে আকৌ সেই নামটো লিখিব লাগিব তাৰ পিছত ইয়াতে সুধিছে পৰিয়ালৰ মুৰব্বীৰ লিংগ ইয়াৰ পৰা যদি পৰিয়ালৰ মুৰব্বীজন পুৰুষ হয় তেতিয়া পুৰুষ দি দিব যদি পৰিয়ালৰ মুৰব্বীজন মহিলা হয় তেতিয়া ইয়াতে মহিলা দি দিব তাৰ পিছত ইয়াতে সুধিছে আপোনাৰ কাষ্টটো কি মানে আপোনাৰ জাতিটো কি যদি আপুনি এসসি এসটি তেতিয়া আপুনি এসসি এসটি ইয়াতে ক্লিক কৰি সিলেক্ট কৰিব যদি এসসি এসটি নহয় তেতিয়া আপুনি অনন্য অপচনত ক্লিক কৰি দিব তাৰ পিছৰ প্ৰশ্নটোৱে সুধিছে আপোনাৰ যি এটো ঘৰ সেই ঘৰটো আপোনাৰে হয় নে ভাড়া ঘৰ হয় নে আপুনি ভাড়া ঘৰত আছে কিন্তু আপোনাৰ বেলেগ ঘৰ আছে কি হয় আপুনি সিলেক্ট কৰি ল'ব যদি এই তিনটা অপচনৰ পৰা একো নোলায় তেতিয়া আপুনি অনন্য অপচনত ক্লিক কৰি দিব তাৰ পিছৰ প্ৰশ্নটোৱে সুধিছে আপুনি যি ঘৰটোত বাস কৰে সেই ঘৰটোত কোঠালি কেটা আপুনি হিসাব কৰি ল'ব আৰু ইয়াতে কোঠালি সংখ্যাটো লিখি দিব তাৰ পিছৰ প্ৰশ্নটোৱে সুধিছে যে আপোনাৰ যি ফ্যামিলি সেই ফ্যামিলিত বিবাহিত দম্পতিৰ সংখ্যা কিমান তো হেতু সংখ্যা আপুনি ইয়াতে লিখি দিব তাৰ পিছত আকৌ আপুনি সেভ এণ্ড নেক্সট অপচনত ক্লিক কৰিব যদি সকলোখিনি শুদ্ধ থাকে তেতিয়া ইয়েছ নো অপচনৰ পৰা ইয়েছ অপচনটো সিলেক্ট কৰিব আৰু আগবাঢ়ি যাব এতিয়া ইয়াতে নেক্সট প্ৰশ্নটোৱে সুধিছে যে আপোনাৰ খোৱা পানীৰ উৎস কি মানে মেইন সোর্সটো কি আপোনাৰ ওচৰত কুঁৱা আছে নে দমকল আছে নে টিউবৱেল আছে নে কি আছে আপোনাৰ ওচৰত যি আছে এই বি ইয়াৰ পৰা বিকল্প বাছি আপুনি সিলেক্ট কৰি দি দিব এতিয়া ইয়াৰ পিছৰ এই প্ৰশ্নটোৱে সুধিছে যে আপোনাৰ যি খোৱা পানী সেই খোৱা পানীটোৰ সোর্স মানে উৎসটো ঘৰৰ ভিতৰতে আছে নে বাহিৰতে আছে নে অকমান দূৰত আছে এই তিনটা অপচনৰ পৰা যিটো হয় আপুনি সিলেক্ট কৰি দি দিব তাৰ পিছৰ প্ৰশ্নটোৱে সুধিছে আপোনাৰ ঘৰৰ লাইটৰ সোর্সটো কি মানে আপোনাৰ ঘৰত বিজুলী আছে নে সোলাৰ সিস্টেম আছে নে কেৰাচিন তেল জ্বলাইছে কি জ্বলাইছে আপুনি ইয়াৰ পৰা বিকল্প সিলেক্ট কৰি দি দিব তাৰ পিছৰ প্ৰশ্নটোৱে সুধিছে যে আপোনাৰ ঘৰত লেট্ৰিন আছে নাই মানে শৌচালয় যদি আছে কেৱল পৰিয়ালটোৰ বাবে আছে নে অন্য পৰিয়ালৰ সৈতে ব্যৱহাৰ কৰিছে নে ৰাজহুৱা লেট্ৰিন ব্যৱহাৰ কৰিছে যদি লেট্ৰিন নাই তেতিয়া একেবাৰে 4 নম্বৰ অপচনটো সিলেক্ট কৰিব মুঠতে যি হয় হেতু আপুনি সিলেক্ট কৰি দি দিব তাৰ পিছত আহিলে শৌচালয়ৰ প্ৰকাৰ মানে যদি আপোনাৰ ওচৰত লেট্ৰিন আছে লেট্ৰিনটো কেনেকুৱা মানে লেট্ৰিনটোৰ লগত নদী সংযোগ হৈ আছে নে আপুনি সেপ্টিক ট্যাঙ্ক বনাইছে বা অন্য কিবা বনাইছে আপোনাৰ যি হয় মুঠতে আপুনি ইয়াৰ পৰা হেতু সিলেক্ট কৰি দি দিব তাৰ পিছৰ প্ৰশ্নটোৱে সুধিছে আমি যিটো পানী ইউজ কৰো সেই ইউজ কৰাৰ পিছত যিটো পানী ওয়েস্ট হৈ যায় সেই ওয়েস্ট পানীটোৰ সংযোগটো কি মানে কানেক্টিভিটিটো কি মানে সেই লেটাৰা পানীটো ঢাকনি থকা নলা দিয়ে ওলাই যায় নে বা ঢাকনি নথকা নলা দিয়ে ওলাই যায় নে নলাই নাই কোনটো হয় আপুনি হেতু ইয়াৰ পৰা সিলেক্ট কৰি দি দিব তাৰ পিছৰ প্ৰশ্নটোৱে সুধিছে যে আপোনাৰ ঘৰত গা ধোৱা ঘৰ আছে নে যদি আছে বুলি দিব যদি নাই তেতিয়া নাই বুলি দি দিব তাৰ পিছৰ প্ৰশ্নটোৱে সুধিছে আপোনালোকৰ ঘৰত কিচেন আছে নাই বা কিচেনত এলপিজি কানেকশন আছে নাই যদি আছে তেতিয়া আপুনি দিব যদি নাই তেতিয়া নাই দিব দ্বিতীয়তে সুধিছে ঘৰৰ ভিতৰত ৰন্ধা বঢ়া কিন্তু ৰান্ধনী ঘৰ নাই এটো একচুয়ালি ঘৰ নাই হ'ব লাগিছিল ইয়াত ঘৰত নহয় হৈ গল গতিকে যিটো হয় আপুনি ইয়াৰ পৰা এনেকে সিলেক্ট কৰি দি দিব তাৰ পিছৰ প্ৰশ্নটোৱে সুধিছে আপোনালোকৰ খানা বনোৱাৰ মেইন সোর্সটো কি মানে খৰি দিয়ে বনায় নে এলপিজি এ বনায় নে কিহে দি বনায়
যিটো দি আপোনালোকে খানা বনায় সেইটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি দি দিব তাৰ পিছত আপুনি সেভ এণ্ড নেক্সট অপচনত ক্লিক কৰিব আৰু যদি গোটেইখিনি শুদ্ধ থাকে তেতিয়া আপুনি ইয়েস অপচনত ক্লিক কৰিব আৰু আগবাঢ়ি যাব তাৰ পিছৰ প্ৰশ্নটোৱে সুধিছে ঘৰত ৰেডিঅ' বা ট্ৰানজিস্টৰ আছে নেকি যদি আছে তেতিয়া এক নম্বৰটো সিলেক্ট কৰিব যদি নাই তেতিয়া মোবাইল আৰু স্মাৰ্টফোনতে যেহেতু ৰেডিঅ' আৰু ট্ৰানজিস্টৰ থাকে এই দুই নম্বৰ অপচনটো সিলেক্ট কৰি দিব তাৰ পিছৰ প্ৰশ্নটোৱে সুধিছে ঘৰত টিভি আছে নে যদি আছে তেতিয়া কোনটো আছে বিনামূলীয়াটো আছে নে অন্য কিবা আছে নে কেবল সংযোগ আছে কি আছে আপুনি ইয়াৰ পৰা সিলেক্ট কৰি দি দিব তাৰ পিছৰ প্ৰশ্নটোৱে সুধিছে আপোনাৰ ইন্টাৰনেট উপলব্ধ আছে নে যদি ল্যাপটপ কম্পিউটাৰ দ্বাৰা আপুনি ইন্টাৰনেট চলায় বা মোবাইলৰ দ্বাৰা ইন্টাৰনেট চলায় বা কিবা অন্য মাধ্যমত ইন্টাৰনেট চলায় যি হয় আপোনাৰ মুঠতে হেতু আপুনি ইয়াৰ পৰা সিলেক্ট কৰি দি দিব তাৰ পিছত সুধিছে আপোনাৰ ঘৰত ল্যাপটপ বা কম্পিউটাৰ আছে নে যদি আছে তেতিয়া আছে বুলি দিব যদি নাই তেতিয়া নাই বুলি দিব তাৰ পিছত সুধিছে ঘৰত টেলিফোন মোবাইল ফোন বা স্মাৰ্টফোন আছে নে যদি আছে তেতিয়া আছে বুলি দিব যদি নাই তেতিয়া নাই বুলি দিব তাৰ পিছৰ প্ৰশ্নটোৱে সুধিছে ঘৰত সাইকেল আৰু স্কুটাৰ বা মটৰ সাইকেল আছে নে মুঠতে আপোনাৰ ঘৰত যি আছে সাইকেল আছে বা মটৰ সাইকেল আছে বা স্কুটাৰ আছে যি আছে হেতু আপুনি ইয়াৰ পৰা সিলেক্ট কৰি দি দিব তাৰ পিছৰ প্ৰশ্নটোৱে আপোনাক সুধিছে যে আপোনাৰ ঘৰত কাৰ জিপ বা ভ্যান আছে নেকি যদি আছে তেতিয়া আছে দিব যদি নাই নাই দিব তাৰ পিছৰ প্ৰশ্নটোৱে সুধিছে যে পৰিয়ালটোৰ মেইন খাদ্যৰ কি মানে তেওঁলোকে ভাত খায় মানে আপোনালোকে ভাত খায় নে ৰুটি খায় আপোনালোকৰ মেইন খাদ্যটো কি যদি আপোনালোকে ৰুটি খায় ৰুটি দিব যদি আপোনালোকে চাউল খায় চাউল দিব যি হয় মুঠতে ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰি দি দিব তাৰ পিছত আপোনালোকে ইয়াতে আপোনাৰ নিজৰ মোবাইল নম্বৰটো ইয়াতে দেখা পাব তাৰ পিছত ইয়াতে আপুনি সেভ এণ্ড নেক্সট অপচনত ক্লিক কৰিব যদি গোটেইখিনি ওকে আছে তেতিয়া আপুনি জাস্ট ইয়েস অপচনত ক্লিক কৰিব তাৰ পিছত ইয়াতে আপুনি ফিল আপ কৰা ফৰ্মখনৰ প্ৰিভিউ দেখা পাব যদি গোটেইখিনি ওকে আছে তেতিয়া আপুনি ইয়েস অপচনত ক্লিক কৰি দিব আৰু এটো সাবমিট কৰি দিব সাবমিট কৰাৰ লগে লগে এটা এসি আইডি জেনাৰেট হ'ব সেই আইডিটো যেতিয়া লোকপিয়ল কৰিবলৈ বিষয়াসকলে আহিব তেওঁলোকক আমি সেই আইডিটো দেখাব লাগিব যদি এটো ফাইনাল সাবমিট কৰোতে কিবা এটা এৰৰ আহে তেতিয়া আপুনি আপোনাৰ মোবাইলত চেক কৰিব আপোনাৰ মোবাইলত সেই আইডিটো আহি যায় মেসেজত গতিকে এই আইডিটো আপোনালোকে ভালকে থব আৰু যেতিয়া লোকপিয়ল কৰিবলৈ বিষয়াসমূহ আহিব তেওঁলোকক আপোনালোকে এই আইডিটো দেখাব লাগিব তেতিয়াহে আমাৰ লোকপিয়লটো সম্পূৰ্ণ হ'ব গতিকে যদি ভিডিওটো ভাল লাগিলে এটা লাইক এটা শেয়াৰ কৰি দিব আৰু এনে ধৰণৰ ইনফৰমেটিভ ভিডিও চাবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভিডিওটো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জয় হিন্দ জয় অসম